হেল্ল' গাইজ, স্বাগতম জনাইছোঁ সকলোকে আমাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ বন্ধু বান্ধৱীসকল চবেই ভালেই আছে। হয় বন্ধুসকল, এই চেনেলটোত আপোনালোকে সকলো ধৰণৰ এডুকেশ্যন ৰিলেটেড, জব ৰিলেটেড নিউজসমূহ সকলোৰে আগতে পাই যাব। যদি আমাৰ চেনেলটোলৈ নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো হয়, আজি বন্ধুসকল OBC স্কলাৰশ্বিপ আছাম 2022ৰ বিষয়ে আমি আলোচনা কৰিব আহিছোঁ। OBC স্কলাৰশ্বিপ আছাম 2022ত কি আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন লাগে, কিমান ক্লাছলৈকে এভেইলেবল আছে আৰু কিমান টকা আপোনালোকে ইয়াৰ পৰা পাবলৈ সক্ষম হ'ব, তো গোটেইখিনি আলোচনা কৰিম। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। OBC স্কলাৰশ্বিপ আছাম 2022 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এজ এ ৰিলিজ অফিচিয়েল নটিফিকেশ্যন ফৰ আছাম OBC স্কলাৰশ্বিপ স্কিম। ইয়াত দুভাগত ভাগ কৰি দিছে, প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক স্কলাৰশ্বিপ দিয়া হৈছে। চাওক ইয়াত লিখা আছে। তো প্ৰি মেট্ৰিক মানে কি, যিখিনি ষ্টুডেণ্ট আপোনাৰ ক্লাছ 1ৰ পৰা 10লৈকে আছে এইখিনি প্ৰি মেট্ৰিকত পৰিব, আৰু যিখিনি ক্লাছ 10 পাছ কৰি গ্ৰেজুৱেশ্যনলৈকে আছে বা পষ্ট গ্ৰেজুৱেশ্যনলৈকে আছে সেইখিনি পষ্ট মেট্ৰিকত হ'ব। তো অনলি OBC এণ্ড MOBC কেণ্ডিডেটছ কেন এপ্লাই ফৰ ইট। যিখিনি বন্ধু বান্ধৱীসকল অনলি OBC চাৰ্টিফিকেট আছে আৰু MOBC আছে সিহঁতেহে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো আহক ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি বিচাৰিছে চাওঁ আহক। তো তলত দি আছে চাওক, প্ৰি মেট্ৰিক পষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ OBC ষ্টুডেণ্ট, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, একাডেমিক ছেশ্যন 2022-2023, আৰু দি আছে ক্লাছ 1ৰ পৰা 10 আৰু পষ্ট মেট্ৰিকুলেশ্যন লেভেল কৰ্চেছ। তো তলত চাওঁ আহক, ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে। চাওক, দ্য স্কলাৰশ্বিপ শ্বেল বি এভেইলেবল ফৰ দ্য ষ্টাডিজ ইন ইণ্ডিয়া অনলি। মানে যিখিনি আমাৰ বন্ধু বান্ধৱীসকল স্থায়ী বাসিন্দা হ'ব লাগিব, ভাৰতবৰ্ষ আৰু অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, তেতিয়া আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত দিয়া আছে চাওক, OBC কেণ্ডিডেটৰ কি এলিজিবিলিটি লাগিব। তো এলিজিবিলিটি কি হ'ব লাগিব, প্ৰথমতে আপুনি যদি প্ৰি মেট্ৰিকটো কৰিব বিচাৰে আপুনি ক্লাছ 1ৰ পৰা 10লৈকে যিকোনো এটা ক্লাছত পঢ়ি থকা হ'ব লাগিব। আপোনালোকৰ যিটো এনুৱেল ইনকাম হ'ব লাগিব 2.5 লাখ টকাৰ তলত হ'ব লাগিব। 2.5 লাখ টকাৰ তলত ইনকাম হ'লে আপুনি কৰিব পাৰিব। আৰু আপোনাৰ স্কুলৰ ফালৰ পৰা আপুনি স্কুলত এটেণ্ডেঞ্চ মাষ্ট বি 60% হৈ থকা হ'ব লাগিব। যদি আপোনাৰ এটেণ্ডেঞ্চ সকলো মাহতে 60% হয় তেতিয়া আপুনি ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। আহক তলত চাওক, ইয়াত দিয়া আছে চাওক, 30% অফ বেনিফিচিয়াৰী শ্বুড বি ৰিজাৰ্ভ ফৰ গাৰ্লছ ষ্টুডেণ্ট। মানে 30% ইয়াৰ যিটো আছে পাৰ্চেণ্টটো আপোনাৰ পাবলৈ সক্ষম হ'ব। 30% ছোৱালীকেইটাই পাব আৰু 70% ল'ৰাকেইটাই পাব। তো ইয়াত তলত চাওক, পষ্ট মেট্ৰিকৰ কাৰণে কি দিছে চাওক, প্ৰায় ছেমেই আছে। 2.5 লাখ টকা আপোনাৰ ইনকাম হ'ব লাগিব, এবছৰীয়া ইনকামটো 2.5 লাখ হ'ব লাগিব, তেতিয়া ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। অসমৰ স্থানীয় বাসিন্দা হ'ব লাগিব, তেতিয়া আপোনালোকৰ কাৰণে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াত দিয়া আছে চাওক, পষ্ট গ্ৰেজুৱেট হ'লেও আপুনি কৰিব পাৰিব। তো আপোনাৰ ইয়াৰ কাৰণে যিটো আপোনালোকৰ মাহেকীয়া আপোনাৰ ইয়াৰ স্কলাৰশ্বিপটো হ'ব, পষ্ট মেট্ৰিকৰ কাৰণে ইয়াত দিয়া আছে চাওক 900 টকা, মানে 1000 টকা হ'ব পষ্ট মেট্ৰিকৰ কাৰণে, আৰু প্ৰি মেট্ৰিকৰ কাৰণে ইয়াত 750 টকা পাব। আপোনালোকে মাহে 1000 টকা আৰু 750 টকা পাব চৰকাৰৰ ফালৰ পৰা, যদি আপোনালোকে ইয়াৰ কাৰণে চিলেকশ্যন হয়। তেতিয়া চিলেকশ্যন প্ৰচেছটো কি আছে আহক চাওক। ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। তো কেনেকৈ অনলাইন এপ্লাই কৰিব ইয়াৰ সবিশেষ মই জনাই দিম আপোনালোকক। তো আহক চাওক কেনেকৈ অনলাইন এপ্লাই কৰিব লাগিব। তো প্ৰথমে যদি আপোনালোকে ইয়াৰ কাৰণে যিকোনো কৰিব বিচাৰে, OBC স্কলাৰশ্বিপ কৰিব বিচাৰে, প্ৰি মেট্ৰিক বা পষ্ট মেট্ৰিক, চাওঁ আহক প্ৰি মেট্ৰিকটো কেনেকৈ অনলাইন এপ্লাই কৰিব। তো ইয়াত এপ্লিকেশ্যন ফৰ্ম এইটো চাওক, ইয়াৰ অফিচিয়েল নটিফিকেশ্যনটো দিয়া আছে, আপোনালোকে ডাউনলোড কৰি চাই ল'ব পাৰে। মই ইয়াৰ লিংকটো আপোনালোকক দি দিম। তো ইয়াৰ কাৰণে কেনেকৈ এপ্লাই কৰিব, প্ৰথমে আপোনালোকে ইয়াৰ কাৰণে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰত গৈ ক্লিক কৰি আপোনালোকে যি বিচাৰে গোটেইখিনি একচেপ্ট কৰি পেলাই আপোনালোকে কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত আপোনালোকে ইয়াত গোটেইখিনি নাম ভৰ্তি কৰি পেলাই আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব। আৰু ৰেজিষ্টাৰ কৰি লোৱাৰ পিছত আপোনালোকক যি ডকুমেণ্ট বিচাৰিব গোটেইখিনি দি পেলাই আপোনালোকে এপ্লাই কৰি ল'ব। একদম চিম্পল প্ৰচেছ এপ্লাই কৰা। এপ্লাই কৰাৰ পিছত আপোনালোকে একনলেজমেণ্টখন ডাউনলোড কৰি থৈ দিব। কেইদিন পিছত আপোনালোকে ইয়াত মেৰিট ওলাব, আৰু মেৰিটত যদি আপোনালোকৰ নামটো আহে তেতিয়াহ'লে আপোনালোকে এইটো পাবলৈ সক্ষম হ'ব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানটোৱেই আছিল। যদিহে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।